আজি আমি এটা স্পেশাল খানা খাম মাছ কিনিব গৈ মাছ মহে ধৰিবলগীয়া হ'ল হেঁতি ধৰিবই নোৱাৰে আমি একো গাঁৱলীয়া লোৱা মাছ ধৰি খুব ভাল পাওঁ আগতে পুখুৰীবিলাকত খুব মাছ ধৰিব যাওঁ গৰৈ চেঙেলী শ'ল বামি তুৰা এইবিলাক সব মানে আমাৰ অসমীয়া সমাজত কাট মাছ বুলি কয় এই কাট মাছবিলাকৰ লগত ভেদাইলতা মানিমুনি নৰসিংহ এইবিলাকৰ লগত যদি খায় ন আপোনালোকৰ স্বাস্থ্যৰ খাতিকে বহুতেই ভাল মানে বহুতেই ভাল খৰুখোৱা বেমাৰবিলাক যে ইনেই গুচি যাব মানে ফু কৰিলে গুচি যাব এই বস্তুবিলাক খাই থাকিব লাগে আমি কালি আনিলো শ'ল মাছ আনিলো আৰু এই মানিমুনি পালো একদম বিন্দাস বনাই মিলি একদম ৰব গুচি নাযাব মই প্ৰথমতে চিনটো অকমান দেখুৱালো মাছ ধৰাটো কিন্তু বহুত টাইম যুজি আছিলো মই যিটো বিচাৰিছো সেই মাছটো মোক লাগে মানে ইয়াত আছে আমাৰ অসমতো শ'ল মাছ ধৰোতে আপোনালোকে দেখে নহয় এই নেজবিলাকত অলপমান কিবা বেমাৰ হোৱা গতে হয় কিবা হোৱা গতে হয় মই ইমানেই তাৰমানে ইয়াৰ ভিতৰত এটাই মই মাছ চিলেক্ট কৰিছোঁ কাৰণ মই শ'ল মাছ ধৰি খাই গৈ কৈছোঁৱেই মই গাঁৱলীয়া লোৱা ন বহুত ভাল পাওঁ মানে ধৰি খাই কিন্তু চিনি পাওঁ কোনটো মাছ কেনেকুৱা কোনটো মাছ খালে টেষ্ট হয় কি হয় ইয়াত মই এটা মাছ পচন্দ হৈছে সেই মাছটো ধৰিব পৰা নাই গৈছোঁ বেলেগ এটা ধৰিব বেলেগ এটা আহিছে সিটো ধৰিব গৈছোঁ যিটো মই মাছ ধৰিব গৈছোঁ ইমানেই চালোঁ তাক ধৰিব পৰা নাই মানে মাজে মাজে ওলাই মাছটো মই দেখুৱাইছোঁ লাষ্টত কিন্তু সেইটোকে ধৰিলোঁ বাৰু যিটোকে ধৰিম বুলি আহিছিলোঁ সেইটোকে ধৰিলোঁ বহুত চালোঁ মাছটো মই ধৰিবলৈ